এই 5টা বিল খুব প্ৰয়োজন বিল আছিলে, এইকাৰণে আমি এইটো অধিৱেশনত পাছ কৰিছোঁ আৰু নেক্সট অধিৱেশনতো বিল আহিব, কিয়নো ইমান 17 বছৰে কোনো এটা এক্ট ইয়াত বনাব পৰা নাই, ইয়াৰ কাৰণে চৰকাৰখন ঠিকমতে চলা নাই। তো সেইকাৰণে এটাকৈ বিল আমি নেক্সট যিটো ছেশ্যন এইবিলাকত আমি পাছ কৰি যাবলৈ বিচাৰিছোঁ আৰু এইবুলি আমি 5টা বিল আমি পাছ কৰিছোঁ। বিশেষভাৱে 2 দিনৰ যিটো কাৰ্যসূচী আমাৰ আজি সমাপ্ত হ'ল, ভাল এটা ছেশ্যন হৈ গ'ল। ইয়াত আমাৰ ইয়ংসকলেও নিজৰ নিজৰ মিছন আৰু ভিজন ইয়াত ডকুমেণ্টবিলাক ছাবমিট কৰিছে। অপজিশ্যনো ইয়াত নিজৰ ৰোলটো তেখেতসকলে গ্ৰহণ কৰিছে, সেইকাৰণে আমি অপজিশ্যনকো ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমি একেলগে মিলি ভাল এটা কাম কৰিব পাৰিম। বিটিআৰ অঞ্চলখন নেক্সট লেভেলত আমি উন্নয়নটো লৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ। যোৱাকালি আলোচনা চলিছে যে 2008 তদন্ত বিচাৰিছে, সিবাই হওক বা চব মানুহৰ যিটো জীৱন আৰু নিৰাপত্তা সেইটো চৰকাৰে দিব লাগিব, এইটো যি ফৰ্মৰে চৰকাৰ নহওক। আজি আমি জানো যে ভাৰত চৰকাৰে ভাৰতৰ 4 সীমাৰ ভিতৰত যিমানখিনি নাগৰিক আছে ভাৰতীয় নাগৰিক, আৰু ভাৰতীয় অকল নহয়, ভাৰতত যদি কোনোবা আলহী খাবলৈ আহিছে, কোনোবা ফৰেনাৰ যদি আহিছে, তাৰো ছিকিউৰিটিটো ভাৰত চৰকাৰে দায়িত্ব লয়। আৰু অসম চৰকাৰৰ আমাৰ অসমৰ 4 সীমাৰ ভিতৰত সকলো নাগৰিকৰ দায়িত্ব অসমে লৈ আছে। যদিও আমি আমাৰ কাউন্সিলৰ অন্তৰ্গত যিমানখিনি পপুলেশ্যন আছে, এই পপুলেশ্যনখিনি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকলৰ কিবা অসুবিধা হৈছে, কিবা সুবিধা হৈছে, কিবা সমস্যা হৈছে, এইবিলাক আমি চৰ্চা কৰিব লাগিব। আৰু সেইকাৰণে এতিয়ালৈকে আমাৰ বিটিআৰ অঞ্চলত যিটো অস্ত্ৰ উদ্ধাৰ হৈ আছে, এইটো আমাৰ কাৰণে খুব ডাঙৰ কনচাৰ্ণ। আমাৰ সুৰক্ষা বল যিটো আছে, সিকিউৰিটি ফৰ্চেছে, পুলিচে আৰ্মছবিলাক ৰিকভাৰ কৰি আছে, কিন্তু আৰ্মছটো পাই থাকে। তো সেইকাৰণে আজি আমাৰ চৰকাৰ হিচাপে আমাৰ কনচাৰ্ণটো ব্যক্ত কৰিছোঁ। আৰু অনাগত দিনত যদি এই অঞ্চলত ৰাইজে নিৰাপত্তাৰে বসবাস কৰিব পাৰে, এনেকুৱা এটা পৰিৱেশ কৰিব লাগিলে যিখিনিয়ে আজিলৈকে ভুল কৰিছে, অস্ত্ৰ ল'বলৈ সাহস কৰিছে, ইয়াৰ ওপৰত ল অফ দ্য লেণ্ড যিটো আছে, দেশৰ আইনে অলপ কাম কৰিব লাগিব। সেইকাৰণে আমাৰ কনচাৰ্ণটো আগত ৰাখি আমি যিখিনি কিলিং হৈছে ইয়াত আমি CBI ইনকুৱাৰী বিচাৰিছোঁ, যিখিনি কৰাপশ্যন হৈছে ইয়াৰ ওপৰত CID ইনকুৱাৰী বিচাৰিছোঁ, আৰু কিছুমান ইনকুৱাৰী আমাৰ নিজাববীয়াকৈ আমাৰ ডিপাৰ্টমেণ্টেল ইনকুৱাৰীবিলাক চলি আছে। আমি থুলমূলকৈ আমি ভাবিছোঁ কি কম দিনৰ ভিতৰতে আমাৰ বিটিআৰ অঞ্চলত ভাল এটা শাসন আমি গঢ়ি তুলিব লাগে। চবৰে ফ্ৰেণ্ডলি, পিপুলছ ফ্ৰেণ্ডলি এটা এডমিনিষ্ট্ৰেশ্যন ইয়াত লাগে, কৰাপশ্যন ফ্ৰী এটা এডমিনিষ্ট্ৰেশ্যন লাগে, ইফেক্টিভ এটা গভৰ্নেন্স লাগে, আৰু আমাৰ এই অঞ্চলৰ ৰাইজ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, এই কথাখিনি আমি বিচাৰি পেলাই এই ইনকুৱাৰীখিনি দিছোঁ। আৰু ইয়াৰ লগতে মই আজি ভিজন ডকুমেণ্ট এজ এ চিফ এক্সিকিউটিভ মেম্বাৰ ময়ো ইয়াত প্লেচ কৰিছোঁ। আৰু তাত আজিৰ তাৰিখত ইজ অফ লিভিং, মানুহে সহজকৈ কেনেকৈ জীয়াই থাকিব পাৰে, ইয়াত আমাৰ টেকন'লজি কেনেকৈ ব্যৱহাৰ কৰিম, ইয়াত আমাৰ ডিজিটাইজেশ্যনটো আমি কেনেকৈ কৰিম, ইয়াত আমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টটো কেনেকৈ কৰিম, ইয়াত আমাৰ এডুকেশ্যন এণ্ড এগ্ৰিকালচাৰ ডেভেলপমেণ্টটো কেনেকৈ কৰিম, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ কৰিম, এই গোটেই কথাটো লৈ পেলাই আমি আজি ভিজন ডকুমেণ্ট ইয়াতে প্লেচ কৰিছোঁ। আৰু এই ভিজন ডকুমেণ্টত যিখিনি কথা মেনশ্যন কৰিছোঁ, ইয়াত 75%তকৈ বেছি অলৰেডি পাইপলাইনত আছে। বহুত দেশ বিদেশৰ আজি অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আৰু সেই গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। তেখেতসকলে আমাক অনাগত দিনত যিখিনি ব্লেছিংছ দিব, যিখিনি মৰম কৰিব, ইয়াৰ ওপৰত বেছ কৰি আমাৰ উন্নয়নটো আমি ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰিম। ৰেলৱে কোচিং বেংগলত নিব বুলি এটা পক্ষই খুব জোৰ দিছে, বিটিআৰ সলনি বেংগলত বিচাৰিছে, কি কৰিব? নাই, বিটিআৰটোতো বিটিআৰতে হ'ব, ইয়াত বেংগলত নিব বিচাৰিলে এইটো নহ'ব। ইতিমধ্যে আমি 2-3টা প্ৰায় 10টা ঠাইত মাটি বিচাৰিছোঁ বা আমি চাই আছোঁ, আৰু ইতিমধ্যে সোনকালে ইয়াৰ হ'ব, মাটিটো আমি ঠিক কৰি দিব পাৰিম ৰেল কচ ফেক্টৰীৰ কাৰণে। আৰু আপোনালোকক জানিবলৈ পাই মই সুখী হ'ম কি আমাৰ বিটিআৰ অঞ্চলৰ যিটো আমাৰ কাজলগাঁও, আমাৰ চিৰাং ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, ইয়াৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত অতি শীঘ্ৰে এটা কমাৰ্চিয়েল হাব হ'বলৈ গৈ আছে। এতিয়া মানে যিটো আছে BRPLৰ যিটো কেপাচিটি সেইটো বাঢ়াই দিয়া হ'ল, বহুত দাবী দাবা কৰাৰ পিছত। ইয়াৰ লগতে তাত এটা HPCLৰ এটা ডাঙৰ এটা ৰিজাৰ্ভাৰ হ'ব, য'ত নেকি পেট্ৰল আৰু ডিজেল দুইটা মানে ইয়াত অইল মানে ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হ'ব।
গেছৰ কাৰণে ডাঙৰ এটা বটলিং প্লান হ'ব আৰু এই মানে ৰৌমাৰী অঞ্চলতে এটা ডাঙৰ ছুপাৰ স্পেচিয়েলিটি যিটো আমাৰ আছে কি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট হ'বলৈ গৈ আছে ইয়াৰ ওচৰতে আমি আকৌ এটা টাউনশ্বিপ উত্তৰ ছাইডত মানে বনাবলৈ গৈ আছোঁ চ' ইয়াত অলৰেডি এগ্ৰ' ফৰেষ্ট্ৰি এণ্ড ইক'লজি এটা ৰিচাৰ্চ চেণ্টাৰ এটা বনোৱা হ'ল এই গোটেই কথাটো চাবলৈ গ'লে অতি শীঘ্ৰে ইয়াত এটা ডাঙৰ এটা চিৰাং জিলাৰ বিশেষকৈ আমাৰ সদৰখিনি এটা ইণ্ডাষ্ট্ৰিয়েল হাব হ'বলৈ গৈ আছে অপজিশ্যনৰ ৰোলটো আমি ধন্যবাদ দিব লাগিব ইমান দিনে অহা নাছিলে প্ৰায় 4টা কাউন্সিল হৈ গ'ল অহা নাছিলে এতিয়া আহিছে তেখেতসকলে এইটো ভাল কথা আহিব লাগে ইয়াত আলোচনা কৰিব লাগে প্ৰশ্ন উত্থাপন কৰিব লাগে গণতন্ত্ৰত ৰুলিং আৰু অপজিশ্যন দুইটাৰে ইম্পৰ্টেঞ্চ আছে মহত্ব আছে খালি এই কথাটো কনষ্ট্ৰাকটিভ লাইনত যাব লাগে ডেষ্ট্ৰাকটিভ লাইনত যাব নালাগে চবেই ভালকৈ আলোচনা কৰি বিষয়বস্তুৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰিলে ভাল হয় গতিকে তেখেতসকল অহাটোৱে আমাৰ কাৰণে আমি প্ৰশংসা কৰিছোঁ ধন্যবাদ জনাইছোঁ অনাগত দিনত আহিব বুলি আশা কৰিছোঁ BTR অধীনত NTPC বঙাইগাঁও এতিয়া বঙাইগাঁও নাম হৈ আছে এইটো বড়োলেণ্ড বা নাম এইটো কিবা পদক্ষেপ গ্ৰহণ BRPL আৰু NTPC দুইটাৰো যিটো নমেনক্লেচাৰ এইটো চেঞ্জ কৰাৰ কাৰণে আমি মুভ কৰিম এইটো অলপ চেণ্টিমেণ্টেল ইছ্যু হয় তথাপিতো যিহেতু BTRৰ অন্তৰ্গত এই দুটা ইণ্ডাষ্ট্ৰি আছে তো সেইকাৰণে দুটাৰ নমেনক্লেচাৰটো চেঞ্জ কৰাৰ কাৰণে আমি মুভ কৰিম স্পেচিয়েল টেডৰ কাৰণে প্ৰপ'জেল অলৰেডি আমি দিছোঁ অসম চৰকাৰো চেষ্টা কৰি আছে কি যিখিনি টিচাৰ লাগে এপইণ্টমেণ্টটো পাব লাগে দিব লাগে বহুতখিনি প্ৰক্ৰিয়া কিন্তু আপোনালোকে জানে শিক্ষা বিভাগত চবচে সমস্যা আছে যদি শিক্ষা বিভাগত তো তথাপিতো ইয়াৰ মাজেৰে আমি স্পেচিয়েল টেট পাতিবলৈ বিচাৰি আছোঁ এটা টেট ইতিমধ্যে হৈ গ'ল আগৰখিনি টেট পাছ কৰা আমাৰ আছে ইহঁতক আমি এপইণ্টমেণ্ট দিব বিচাৰিছোঁ এটা ইণ্টাৰভিউ লৈ পেলাই আৰু সেইটো প্ৰচেছটো চলি থকা সময়তে বিলাকে এটা হাইকোৰ্টত কেছ দিলে কিন্তু সেইটো নিষ্পত্তি হ'বলৈ গৈ